নহয় মই ক'ব বিচাৰিছো যে আজি মই প্ৰথমে প্ৰাগ চন্দ্ৰ মোৰ পৰিয়ালবৰ্গক মই ধন্যবাদ জনাইছো কাৰণ ইমান সুন্দৰ এটা অনুষ্ঠান এনেকৈ লৈ আহিছে কাৰণ এতিয়া আমি আমাৰ মনবোৰ খুব মানে অকণমান বেয়া লাগি থাকে কৰোণা চাৰিওফালে ঘৰতে আবদ্ধ হৈ আছো তাৰ মাজতে যে এনেকুৱা এটা অনুষ্ঠান আমি চাব পাইছো আৰু ডুম্বুৰ নিচিনা ইমান টেলেণ্টেড এজন আৰ্টিষ্টক আজি ইয়াত আমি দেখিবলৈ পাইছো সমগ্ৰ অসমে চাই আছে গতিকে মই সেইকাৰণে খুবেই সুখী আৰু নিজেও গৌৰৱবোধ কৰিছো যে ডুম্বুৰে মোৰ অভিনয় ভাল পায় মোৰ কথা কোৱা ষ্টাইল ভাল পায় গতিকে মই নিজেও খুব গৌৰৱবোধ কৰিছো আৰু মই ডুম্বুৰক এটা কথা ক'ব বিচাৰিছো যে ডুম্বুৰু এই কথাখিনি শুনি থাকোঁতে অকণমান চাই থাকোঁতে টিভিত মই ধৰিব পাৰিছোঁ যে তেখেতৰ মনোবল খুবেই শক্তিশালী খুব পাৱাৰফুল গতিকে তেখেতৰ ডুম্বুৰুৰ এখন খুব সুন্দৰ সপোনৰ এখন পৃথিৱী আছে গতিকে সেই সপোনৰ পৃথিৱীখনত ডুম্বুৰু এজন শিল্পী হৈ এজন ভাল মানুহ হৈ পেলাই তেওঁ আগুৱাই গৈছে জীৱনত গতিকে মই আশা কৰিছোঁ আৰু মই প্ৰাৰ্থনা জনাইছোঁ যাতে ডুম্বুৰু এনেকৈ আগুৱাই যোৱা আৰু যিটো শিল্পী সুলভ তোমাৰ মন বা তুমি আৰু তোমাৰ ভিতৰৰ যিজন শিল্পী সেই শিল্পীজনক কেতিয়াও মৰি যাবলৈ নিদিবা সদায় ভাল ভাল গান লিখা ভাল ভাল সুৰ কৰা আৰু অসমবাসী ৰাইজক উপহাৰ দিয়া সেই গানসমূহ সেই সুৰসমূহ গতিকে মই আশা কৰিছোঁ আৰু গান সকলোৱে গাব নোৱাৰে লিখাটো খুব সহজ নহয় সকলোৰে সেই কোৱালিটি নাথাকে গতিকে ভগৱানে তোমাক সেইকণ কোৱালিটি দিছে আৰু সেইকণ তুমি ইউটিলাইজ কৰা আগবাঢ়ি যোৱা বহুত ভাল ভাল কাম কৰা খুব সাংঘাতিক ভাল কাম কৰা মই তাকে আশা কৰিছোঁ